खुलुमबाय गुवाहाटी मेट्रो सिटी आहमगाव थानाय बाथौफुरियाव दुलाराय बाथौ गौथुमनि गायसननाय सानजों लोगोसे दुलाराय बाथौ गौथुमनि 30 फुंखा सावरायमेल बे समावहा आहमगावनि बाथौफुरियाव सोलिबाय थादों बे आहमगावनि बाथौफुरिनि दिनै जोबथा हाबाफारि बे जोबथा हाबाफारिनि गेवलां मेलायाव जों सासे आलासि मोननो हादों बे आलासिनि गासै बाथ्राखौ जों रोखायै फोरमायथिनो थाखाय बे समाव बाथौ बिबुंसार नागिरि नोंथांमोनखौ खावलायनाय थाबाय बिथाङा जाबाय सिपाझार सार्कल अफिसनि सासे ACS अफिसार माइन'रिटि बर' बिथाङा जोंजों दं बिथांनि गासै बाथ्राखौ जों मिथिनो थाखाय बिथांखौ खावलायबाय प्रथमতে তোমাক আপনার নমস্কার কৰিছো এইটো নমস্কাৰ My Nursery Boro, Circle Officer attached, Sipajhar Avenue Circular. My originally yare Ahomgaon hoy. Eto karone aji yate moi yate jogdan koribo aisu jihetu amar Central Bathau to Ahomgaon te ase. Yate moi bikhek ei ajir jonto Bathau Mahasabhar 38th anniversary আৰু প্লাস ফাউন্ডেশন ডে তাৰে যোগদান আজি এটোৱে আজি 38th ফাউন্ডেশন ডে বহুত ধৈৰ্য সহকাৰে I'm wishing them a very মানে কি কয় যে 38th ফাউন্ডেশন ডে আহিছে আৰু মই বাকি যিমান আমাৰ নতুন প্ৰজন্ম আছে তেওঁলোকক সকলোকে ইয়াতে যোগদান কৰিবলৈ বা আমাৰ বড়ো যোনটো যিখিনি আছে সিহঁতক যোগদান কৰিবলৈ মানে আশাবাদী যে তেওঁলোকে যোগদান কৰিব ইয়াৰ পিছতো আৰু যেহেতু আজিও আৰু এটা ইম্পৰ্টেণ্ট এটা আছে ইয়াতে যোনটো আমাৰ বড়ো সেন্সাস যোনটো অনলাইন হ'ব হেতুৰ কাৰণেও তেওঁলোকৰ যোনবিলাক সিহঁতে কাম কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যাতে আমাৰ যোনখিনি আমাৰ সমাজটো আগবাঢ়ি যায় তাৰে মই আশাবাদী ধন্যবাদ বৰ্তমান আপুনি চিপাঝাৰ আপুনি ক'ব লাগিব আৰু সফল হোৱাৰ অন্যতম আপোনাৰ বুদ্ধ পূৰ্ণিমা শনিবাৰ খালি দুলাৰাই বাথৌ আমাৰ যিমান নতুন প্ৰজন্ম আছে চবে যোগদান কৰিব লাগিব তেওঁলোকে ওলাই আহিব লাগিব সেইটো চবৰে এটা কিবা এটা অল টুগেডাৰ তেওঁলোকে চবে কাম কৰিলে তেতিয়াহে এইটো বহুত ভালকৈ সবল হ'ব সেইটো আৰু আমাৰ বহুত এনেকুৱা হৈছে ভাষাটো অলপ হেৰাই যোৱা টাইপৰ হৈছে কিন্তু সেইটো আমি নিজে প্ৰচেষ্টা চলালে সেইটো আহি যাব বাইদেউ যেহেতু আপুনি আজি খুব ধুনীয়া সাজপাৰ লগাইছে সম্প্ৰদায়সকলৰ যি দখনা লাংগাৰ লগাইছে আজি ভাল লাগিছে আৰু আপুনি চৰকাৰী বিষয় অফিচাৰ হয় কিন্তু আপোনাক এটা কথা আপুনি বেয়া নাপাব যেহেতু আপুনি আমি বড়ো আপোনাক যদি আপোনাক কওঁ আপোনাৰ কি হয় বড়ো ভাষাৰ ক্ষেত্ৰত আমাৰ দেখা যায় মানে আমাৰ যোনটো গুৱাহাটী মেট্ৰ' চিটিৰ আণ্ডাৰত যিটো বড়ো স্কুল একেবাৰে কম আমাৰ ইয়াতেও আছে আমাৰ ইয়াতে আহোমগাঁৱত এটা বড়ো স্কুল আছে কিন্তু ষ্টুডেণ্টৰ আৰু বাকী বাথৌপুৰী স্কুলটোও আছে কিন্তু ষ্টুডেণ্ট এনৰলমেণ্ট কমি গৈছে এইটোৰ কাৰণে আৰু তাৰপিছত আমাৰ মেট্ৰ' চিটিত দেখা যায় বেছিভাগ আমি প্ৰাইভেট স্কুলত বহুত ষ্টুডেণ্ট যায় তাত সেইকাৰণে আমাৰ মানে লেংগুৱেজটো অলপ মানে বড়ো লেংগুৱেজত বেছি কিবা দিয়া নহয় গুৰুত্ব দিয়া হোৱা নাই সেইকাৰণে আমাৰ লেংগুৱেজটো আমাৰ অলপ কিবা হৈ গৈছে কিন্তু সেইটো মই চৰকাৰী বিষয় হিচাপে সেইটো ক'ব বিচাৰোঁ যিহেতু আমাৰ এতিয়া নিজৰ লেংগুৱেজটো কিবা ৰখাৰ কাৰণে যাতে আমাৰ যোনটো আমাৰ যিমান স্কিম আহি আছে নতুন নতুন স্কিম সেইবিলাকত যাতে যেতিয়া আমাৰ লেংগুৱেজটো কাৰিকুলামত যাতে এণ্ট্ৰি হয় সেইটোৱে মই ক'ব বিচাৰোঁ এই অনুষ্ঠানত দুলাৰায় বাথৌ সভাৰ আজি প্ৰতিষ্ঠা দিৱস লগতে আজি দুলাৰায় বাথৌ সভাৰ এই অনুভৱটো কেনেকৈ লাগিছে আজি ইয়াতে অংশগ্ৰহণ কৰি ভালে লাগিছে খুব ভাল লাগিছে তাতে এইবিলাক যাতে আমাৰ যিমান এনেকুৱা হৈ থাকে যাতে প্ৰতি বছৰে হৈ থাকে আৰু প্ৰতি বছৰে যাতে এনেকুৱা আমাৰ পাৰ্টিচিপেশ্যন দেখা পাই থাকোঁ আৰু যাতে আৰু বেছি ভালকৈ হয় আৰু বেছি ডাঙৰকৈ হ'ব পাৰে Thank you.